দৈ মাংস। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি কম উপকৰণেৰে খুব সুন্দৰকৈ মাংসৰ এখন আঞ্জা ৰান্ধো। আমি 700 গ্ৰাম মাংস লৈছোঁ, 1 বাটি দৈ, 1 চামুচ আদা নহৰু বটা, আধা চামুচ নিমখ। এই গোটেইখিনি সামগ্ৰী আমি একেলগতে মিলাই লৈ মাংসখিনি 20 মিনিটমান সময় ঢাকি ৰাখিম। মেৰিনেট কৰা বুলি যাক কওঁ আমি। 2টা পিঁয়াজ, 7-8 ফুটা নহৰু, 2 টুকুৰা আদা, জলকীয়া এটা, লং ইলাইচি ডালচেনি একেলগতে আমি পেষ্ট বনাই লৈছোঁ। জলকীয়া আপুনি বেছিকৈ দিব পাৰে, মই কমকৈ খাওঁ সেইকাৰণে কমকৈ দিছোঁ। এতিয়া কেৰাহীত আমি ৰিফাইন তেল গৰম কৰি লৈছোঁ, তাতে তেজপাত আৰু শুকান জলকীয়া আৰু গোটা জিৰা দি পেলাই ফোৰণ মাৰিছোঁ। এতিয়া নহৰু পিঁয়াজৰ পেষ্টটো দি আমি অলপ সময় লৰাইছোঁ, বেছি ৰঙচুৱা কৰিব নালাগে। এতিয়া আমি তাত 3 চামুচ চেনি দিছোঁ আৰু যিমানখিনি মাংস আমি মেৰিনেট কৰি ৰাখিছিলোঁ মাংসখিনি দি পেলাই আমি ভাজিছোঁ। এতিয়া আমি সোৱাদ অনুযায়ী নিমখ দিছোঁ, নিমখ দি পেলাই আমি মাংসখিনি আকৌ লৰাই দিম। হালধি বা মিট মছলা সেইবিলাক আমাক একোৱেই নালাগে ইয়াতে। এতিয়া ঢাকনি দি দি আমি মাজে মাজে মাংসখিনি ৰান্ধি থাকিম। মাংসখিনি সিজিবলৈ আমাক 20 মিনিটমান সময়ৰ দৰকাৰ হ'ব। অকণমান আমি জিৰাৰ গুড়িও দিছোঁ। আকৌ ভালকৈ মাংসখিনি লৰাই দিছোঁ। এতিয়া আমি 1 কাপ পানী দি মাংসখিনি সিজিবলৈ দিম। 15-20 মিনিটমানৰ ভিতৰতেই ঘন হৈ আহিব আৰু লগে লগে আমি কচুৰি মেথি দি পেলাই মাংসখিনি নমাই ৰাখিম। মাংসখিনি নমোৱাৰ আগত আপুনি ক্ৰীম দিবও পাৰে, কিন্তু সকলো সময়তে ক্ৰীম ঘৰত মজুত নাথাকে, সেইকাৰণে আমি ক্ৰীম দিয়া নাই। আমাৰ মাংস ৰেডি, আপোনালোকেও ঘৰত বনাই পৰিৱেশন কৰক। Don't forget to subscribe. নমস্কাৰ।